হেল্ল' গাইজ, নমস্কাৰ সকলোকে। আজি আহিছোঁ মাৰ ঘৰলৈ বুলি। বিহু যিহেতুকে মাৰ ঘৰলৈ নগ'লেতো নহ'বই, নহয় জানো? গতিকে আজি আহিছোঁ আমি দুয়োজনে মিলি মাৰ ঘৰলৈ। আৰু এতিয়া গৈ থাকোঁচোন ব'লক। এয়া আহি আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পালোহি। আৰু এতিয়া আমি ঘৰৰ একদম নিচেই কাষতেই। এয়া হৈছে বনগাঁও। হাইৱেবোৰ যেতিয়াৰ পৰা 4 লেন বনোৱা হ'ল তেতিয়াৰে পৰা একদম ৰাস্তাবোৰ যে খেলি মেলিয়ে লগা হ'ল। কিছুমান ৰাস্তা প্ৰায় চিনিবই নোৱাৰাৰ নিচিনা হৈ গ'ল। আশে পাশে থকা সকলো বস্তুবোৰ উঠি গ'ল, চব বেলেগ বেলেগ নিচিনাহে দেখা পোৱা যায়। আৰু এয়া আমি পালোহি বনগাঁও, আৰু এই বনগাঁৱৰ হৈয়ে আমি সোমাই যাম আমাৰ ঘৰখনলৈ। এয়া আমি দুইজনে আহি একদম আমাৰ ঘৰ পালোহি। আৰু এতিয়া সোমাই যাওঁচোন ব'লক। কোনে বা কি কৰি আছে আমি চাওঁগৈ। চাওকচোন ইমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ থৈছে মায়ে। কেৱল যে মায়ে যেতিয়াৰ পৰা দেখিছোঁ মাক কাম আৰু কাম। ইমান ডাঙৰ চোতালখন চাওক, উদ্ধৰ পৰা মুধলৈকে একদম চিকচিকীয়াকৈ মচি থৈছে। আৰু এতিয়া যাওঁ ভিতৰলৈ, কি কৰি আছে মাহঁতে চাওঁগৈ ব'লক। ঘৰত কোন আছে অৱশ্যে নাজানো, সেই আমাক দেখা পালোৱেই। তেওঁ চাগে পূৰা কামতে ব্যস্ত, যি জোঁৱাই আহিব কি যে গোটাইছে ঠিকেই নাই। এইয়া মই বেগটো থৈ লৈছোঁ আৰু এতিয়া যাওঁ ব'লক পিছফালে, কোনেনো কি কৰি আছে চাওঁগৈ। আইতা আহিছে বোলে, মায়ে আইতাৰ কাৰণে চাহ আনিছে। আইতা ৰ'দতে বহি আছে। এইফালে হৈ গ'ল আমাৰ ডাঙৰ ককাইদেউ, সি বহি মোবাইল চোৱাত ব্যস্ত। আৰু এইফালে হৈছে আমাৰ আইতাজনী, আমি অৱশ্যে বৌতি বুলি মাতোঁ দেই। এইজনী হৈছে মোৰ মৰমৰ বৌতিজনী। এয়া মায়ে জলপান আৰু চাহ দিছে, আৰু বৌতিয়ে ৰ'দতে বহি এয়া চাহৰ জুতি ল'ব। এতিয়া আমি চাহ তাহ খাই বৈ আজৰি হ'লোঁ, সেইবোৰ নেদেখুৱালোঁ। আৰু এতিয়া একদম বাহু মাছৰ এয়া জাতিলাওৰ জোল, শাকৰ মিক্স ভাজি আৰু বেঙেনা ফ্ৰাই সৈতে তৃপ্তিৰে ভাত সাজ খাই ল'লোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ যে ফুলখিনি ভাইটিয়ে যতনাই ৰাখিছে, ভাইটি আৰু মায়ে মিলি। চাওক, ঘৰখনৰ চাৰিওফালে কেৱল ফুল আৰু ফুল। নেদেখুৱাই যে থাকিবই নোৱাৰিলোঁ। এয়া দেখিছেনে, মই নামবোৰ বৰ বিশেষ নাজানো বাৰু, তথাপিও কি আছে মই আপোনালোকক এয়া দেখুৱাইছোঁ। এইয়া ব্ৰাহ্মী শাক এইদৰে টাবতে দি থৈছে, বৰ ধুনীয়াকৈ গজি আছে। ব্ৰাহ্মী শাক যিহেতুকে আমি খালে ভাল, সেইকাৰণে ব্ৰাহ্মী শাক বৰ ধুনীয়াকৈ ৰাখিছে। আৰু এইবোৰ হৈছে স্পাইডাৰ প্লেণ্ট, এয়া হৈছে সঞ্জীৱনী, এইজোপা হৈছে মানি প্লেণ্ট। কিছুমানৰ ফুলৰ নাম জানো, কিন্তু কিছু ফুলৰ নাম একদমেই নাজানো দেই। মানি প্লেণ্টজোপাও ইমান ধুনীয়াকৈ হৈছে, আৰু সঞ্জীৱনীখিনি বৰ ধুনীয়াকৈ ফুলি আছে। আৰু এইখিনি দেখা পালেনে? আৰু এইফালে এইবোৰ টেঙামৰা নহয়, এইজোপা কি কয়, টেঙেচি শাকো ইমান ধুনীয়াকৈ হৈ আছে। আৰু এয়া দেখিছেনে, এল'ভেৰা ডাঙৰ প্ৰজাতিৰ, ইমান ধুনীয়াকৈ যে হৈছে নহয়। এয়া আমাৰ গুৰু ঘৰৰ একদম ৱালৰ কাষতে উদ্ধৰ পৰা মুধলে এইদৰে এল'ভেৰা দি থৈছে, বৰ ধুনীয়াকৈ হৈছে। আৰু এইজোপা হৈছে নয়নতৰা, এইজোপা হৈছে নাৰ্জীৰ দৰে এজোপা ফুল, কি ফুল হয় নামটো বৰ বিশেষ নাজানো। আৰু এয়াও হৈছে নয়নতৰা, তলতে পিঁয়াজ পাতৰ নিচিনাকৈ এজোপা গছ আছে, সেইজোপাৰ কিন্তু নাম নাজানো। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব দেই। আৰু এইবিলাকে হৈছে সেইবিলাক ফুল। আৰু এইয়া গধূলি গোপাল আৰু এনেকৈ কিবাকিবি আছে। এইখিনি দেখা পাইছেই আপোনালোকে, ইমান ধুনীয়াকৈ সযতনে ৰাখিছে। দেখিছেনে ভাইটিয়ে? আৰু এইজোপা কপৌ ফুল, এইফালেও এনেকুৱা কিবাকিবি আছে, বৰ বিশেষ নামবোৰ নাজানো। এইজোপা হৈছে এল'ভেৰা, দেখিছেনে এল'ভেৰা ফুল আপোনালোকে কেতিয়াবা? এইয়া এল'ভেৰা ফুল ফুলি আছে। অৱশ্যে এইজোপা এল'ভেৰাৰ কামত একোৱেই নাখাতে। এইজোপা এল'ভেৰা মানে স্কিনত লগালেও স্কিন খজুৱায়। আৰু এইফালে স্নেক প্লেণ্ট আৰু কিবাকিবি এইবোৰ বহুত প্ৰজাতিৰ ফুল আছে, কিন্তু নামবোৰ মই নাজানোৱেই নহয়। তথাপিও আপোনালোকক দেখুৱাইছোঁ। চাওক, এইদৰে পেলনীয়া কিছুমান টেমা, নাল এৰাই যোৱা যিবোৰ মগ থাকে এনেই পেলনি যায়, সেইবিলাকত ইমান ধুনীয়াকৈ যে ভাইটিয়ে ৰাখি পুলিবোৰ সংৰক্ষণ কৰি থৈছে। এয়া চাওক, বহুত ধৰণৰ ফুল। সি অৱশ্যে এইবোৰ কাম কৰি খুব ভাল পায় জানেনে? আৰু এইজোপা গোলাপ ইমান ধুনীয়াকৈ হৈছে, নতুন ডালো ইয়াতে গুজি থৈছে হ'বৰ কাৰণে। আৰু সেইয়া কাৰ্টনত দেখিছেনে ডাঙৰ প্ৰজাতিৰ
এল'ভেৰা বহুত ডাঙৰকৈ হৈছে। আঁতৰৰ পৰা দেখুৱাৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই, যথেষ্ট আঁতৰৰ পৰা মই জুম কৰি দেখুৱাইছোঁ। ইমান ডাঙৰ ডাঙৰ হৈছে, দেখিয়ে যেন মৰম লাগি গৈছে। আৰু এইফালে আটাইতকৈ একদম ভাল লগা বস্তু এবিধ দেখুৱাওঁ, চাওকচোন। এইজোপা একদম পিছফালে নামি অহা চিৰিটোৰ কাষতে এয়া ৰাখিছে। এয়া বাৰু নতুনকৈ গোলাপ ফুলৰ ডাল পচাইছে। আৰু এইখিনি দেখিছেনে মানিমুনি, ইমান যে ধুনীয়াকৈ হৈছে। আচলতে ইয়াত গোবৰ সাৰ খুব ধুনীয়াকৈ আছে যে, সেইকাৰণে বৰ ধুনীয়াকৈ হৈছে। এতিয়া আহিছোঁ ভাইটি আৰু মই মিলি দুইটা দোকানৰ দিশেৰে। মোৰ ফুলি এযোৰ ল'বলৈ মন গৈ আছে, সেইকাৰণে বোলো ব'ল, ঘৰত ৰাখি থোৱা ফুলি নাই, সেইকাৰণে দোকানতে আছে যিহেতুকে মই চাই ফুলি এযোৰ আনোগৈ বুলি গৈছিলোঁ। দোকান অৱশ্যে আজি ৰাতিপুৱাৰে পৰা খোলাই নাই, সেইকাৰণে দাদাই এতিয়া দোকান খুলিছে। এইখন আমাৰে দোকান দেই। আৰু মই ভাবিলোঁ ফুলি এযোৰ লৈ লওঁ। ফুলি যিহেতুকে মই নানিলোঁ, ফুলি এযোৰৰ প্ৰয়োজন হৈ আছে আৰু ফুলি এযোৰ ল'বলৈ আহিলোঁ। এইযোৰ ফুলি লৈছোঁ, কেনেকুৱা লাগিছে বাৰু। তলত আৰু এটা লটকন আছিলে, মই কিন্তু সেইটো আঁতৰাই দিলোঁ, বৰ দীঘল হ'লে বৰ বেছি ভাল নালাগে। আৰু এতিয়া ফুলিযোৰ লৈ আহি আছোঁ। আৰু এইয়া ঘৰত আকৌ ভাতৰ আয়োজন। এয়া কিন্তু পিছদিনা দেই। খাই বৈ এতিয়া আমি দুয়োজন ঘৰ মোৱা দিশে। থাকিবলৈ খুব মন যায়, কিন্তু কি কৰিব, অকলশৰীয়া যে, ঘৰখন এৰি থাকিবও নোৱাৰোঁ। আৰু আজিলৈ ইমানেই দেই, আহিছোঁ, বাই বাই।